অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া, আমাৰ বিধায়ক আৰু প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকক লৈ পেলাই এটা কমিটি গঠন কৰি দিছে। এই অঞ্চলত কি ঘটনা ঘটি আছে চাবৰ কাৰণে সৰজমিন তদন্ত কৰি পেলাই এটা ৰিপৰ্ট দিব লাগে। একৰ্ডিংলি আমি আজি যোগাযোগ কৰি আহিলোঁ, আহি খবৰ পালোঁ যে ইতিমধ্যেই চৰকাৰৰ পৰা সোমাই লৈ পেলাই আমাৰ স্থানীয় ৰাইজৰ এটা কমিটি ইয়াত প্ৰস্তুত কৰা হৈছে। সেই কমিটিয়ে ইতিমধ্যেই আমাৰ আধা বিঘা কৰি মাটি এলটমেণ্টৰ যিটো প্ৰতিশ্ৰুতি যিটো গভৰ্ণমেণ্ট, সেইমতে তেওঁলোকে যি অঞ্চলত আমাৰ এই প্ৰজেক্টটো হ'ব সেই অঞ্চলৰ মানুহ উচ্ছেদিত মানুহখিনি অন্যান্য এৰিয়াত হয়তো কোনোবাই 1 বিঘা 2 বিঘা দখল কৰি আছে, তেওঁলোকৰ পৰা মাটি আধা বিঘাকৈ মাটি প্ৰত্যেকক দিয়াৰ এটা যি ব্যৱস্থা হাতত লৈছে, এইটো ক্ষেত্ৰত আমি কমিটিক আমি ধন্যবাদ দিওঁ যে তেখেতসকলে কোনো ৰাজনৈতিক নেতা আগবাঢ়ি অহা নাই, কোনো MP অহা নাই, MLA অহা নাই, কিন্তু তেওঁলোকে নিজৰ ফালৰ পৰা প্ৰশাসনৰ লগত যোগাযোগ কৰি ৰাইজৰ কাৰণে যিখিনি কাম কৰিছে এইটো প্ৰশংসনীয়। গতিকে আমি আহি এই কথাখিনি অৱগত হোৱাৰ পিছতে আমি কমিটিক ক'লোঁ যে এই কামখিনি চলাই নিওঁতে যদি কোনো ধৰণৰ বাধা বিঘিনিৰ সৃষ্টি হয় বা কোনো ধৰণৰ সহায়ৰ প্ৰয়োজন হয়, আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটি সম্পূৰ্ণ আপোনালোকৰ লগত আছোঁ আৰু আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব, আমি আপোনালোকক